এখন ভয়ংকৰ জংঘল আছিল আৰু সেই জংঘলখনৰ একেবাৰে মাজতে ৰামদাস নামৰ এজন বৃদ্ধ সাধুৱে বহু বছৰ ধৰি এটা সৰু জুপুৰি ঘৰত অকলশৰে বাস কৰিছিল। সেই জুপুৰি ঘৰটোৱেই আছিল বৃদ্ধ সাধুজনৰ একমাত্ৰ লগৰী। এদিন নিশা প্ৰচণ্ড বতাহ ধুমুহা আৰু বৰষুণ দিছিল। বিজুলী ঢেৰেকণীয়ে আকাশ পোহৰাই তুলিছিল। জংঘলখনৰ চাৰিওদিশে ঘোৰ অন্ধকাৰ আৰু গভীৰ নিস্তব্ধতাই বিৰাজ কৰিছিল। যাতে বাহিৰৰ পৰা বৰষুণৰ পানী আৰু বতাহ ভিতৰলৈ সোমাব নোৱাৰে তাৰ বাবে সাধু ৰামদাসে দুৱাৰ বন্ধ কৰি জুপুৰি ঘৰটোৰ ভিতৰতে বহি আছিল। হঠাৎ দুৱাৰত কোনোবাই জোৰ জোৰকৈ ঢকিয়াবলৈ ধৰিলে। সাধু খুবেই আচৰিত হৈ পৰিল। ইমান ভয়ংকৰ জংঘলৰ মাজত ইমান নিশা কোন আহিব পাৰে? সাধুৱে সাহস গোটাই দুৱাৰখন খুলিলে। সাধুৱে দেখিলে যে দৰজাৰ সন্মুখত এজনী ছোৱালী থিয় হৈ আছে। বৰষুণত ছোৱালীজনীৰ কাপোৰ একেবাৰে তিতি আছিল। ভিজা কাপোৰ আৰু বিজুলীৰ পোহৰত ছোৱালীজনীৰ শৰীৰটো জিলিকি উঠিছিল। ছোৱালীজনী খুবেই ধুনীয়া আছিল আৰু তাই বহুত ভয় খাই আছিল। সাধু ৰামদাসে সুধিলে, হে কন্যা, তুমি কোন? ইমান নিশা এই জংঘলৰ মাজত তুমি অকলশৰে কি কৰি আছা? ছোৱালীজনীয়ে কঁপি কঁপি উত্তৰ দিলে, বাবা, মই এই জংঘলৰ কাষতে থকা কামৰাজ নগৰৰ ছোৱালী। মোৰ নাম অনিতা। মোৰ খুব ভয় লাগিছে। কেইজনমান মানুহে মোক খেদি ফুৰিছে। সিহঁতে মোক ধৰিব পাৰিলে মাৰি পেলাব। সিহঁতে মোৰ শ্লীলতা হানিৰ চেষ্টা কৰি আছে। মই কোনোমতে প্ৰাণ বচাই ইয়ালৈ পলাই আহিছো। বাবা, অনুগ্ৰহ কৰি মোক আপুনি বচাওক। তাৰ পিছত অলপো দেৰি নকৰি সাধু ৰামদাসে ছোৱালীজনীক ভিতৰলৈ মাতি নিলে। ছোৱালীজনীক বহিবলৈ দি সাধুৱে ঘৰৰ ভিতৰত এগছি চাকি জ্বলাই দিলে। জুপুৰিটোৰ ভিতৰত এতিয়া কেৱল চাকিৰ এটা মৃদু পোহৰ আছিল আৰু বাহিৰত আছিল বতাহ ধুমুহাৰ তাণ্ডৱ। অনিতাৰ দুচকুত গভীৰ ভয়ৰ চিন স্পষ্ট আছিল। অনিতাই ভয়ত কঁপি আছিল। তাই ক'বলৈ ধৰিলে, বাবা, মই ৰজা বিক্ৰম সিংহৰ জীয়ৰী। মোৰ পিতৃ মাতৃ বৰ্তমান এই সংসাৰত নাই। মা দেউতাৰ মৃত্যুৰ পিছৰে পৰা একাংশ মানুহে মোৰ ওপৰত বেয়া নজৰ দিবলৈ আৰম্ভ কৰি দিছিল। সেই নিকৃষ্ট মানুহবোৰে মোক স্পৰ্শ কৰিব বিচাৰে। মোৰ শৰীৰটো সিহঁতে উপভোগ কৰিব বিচাৰে। সাধু ৰামদাসে চুপচাপ ছোৱালীজনীৰ কথা শুনি আছিল। ছোৱালীজনীয়ে সাধুৰ পৰা আৰু কিবা এটা ৰহস্য লুকুৱাই ৰাখিছে বুলি সাধুৱে অনুভৱ কৰিছিল। সাধুৱে ভাবিছিল, এই ছোৱালীজনীয়ে বাৰু সঁচাই কাৰোবালৈ ভয় কৰি ইয়ালৈ আহিছে নে জানি বুজিয়েই তাই মোৰ ওচৰলৈ আহিছে। বাহিৰত বতাহ ধুমুহাৰ গতি আৰু বাঢ়ি আহিছিল। জুপুৰি ঘৰটোৰ ভিতৰত আছিল কেৱল দুগৰাকী লোক, এজন বৃদ্ধ সাধু আৰু আনগৰাকী সেই সুন্দৰী ছোৱালীজনী। কিছুক্ষণ পিছত অনিতাই পুনৰ ক'লে, বাবা, মোৰ বহুত ভয় লাগিছে। আজি নিশা আপুনি মোক ইয়াতেই থাকিবলৈ দিবনে? এই কথা শুনি সাধু ৰামদাসে অনিতাৰ ফালে ভালদৰে চাবলৈ ধৰিলে। ছোৱালীজনীৰ দুচকুত ভয় আৰু নিষ্পাপ মন এটা সাধুৱে দেখিবলৈ পাইছিল। বৃদ্ধ সাধুৱে ক'লে, নিশ্চয়, তুমি ইয়াতেই থাকিব পাৰিবা। এই জুপুৰিটো তোমাৰেই বুলি ধৰি লোৱা। তাৰ পিছত অনিতাই জুপুৰি ঘৰটোৰ এচুকত থৈ দিয়া এখন ধাৰি মাটিতে পাৰি শুই পৰিল। সাধু ৰামদাসে অনিতাৰ ফালে লাগি চাই আছিল। সাধুৱে নিজকে সংযম কৰাৰ চেষ্টা কৰিছিল, কিন্তু সন্মুখত অনিতাক দেখি সাধুৰ মন ক্ৰমাৎ অশান্ত হৈ উঠিছিল। কিছু অদ্ভুত এক অনুভূতি, কিবা অজানা এক অস্থিৰতাই সাধুক ঘেৰি ধৰিছিল। বহু বছৰ ধৰি নিদ্ৰাৰত হৈ থকা আবেগবোৰ যেন সেই নিশা জাগি উঠিছিল। সাধু ৰামদাসৰ অন্তৰত এক অদ্ভুত আলোড়ন হৈছিল। যৌৱনৰ উত্তাপ, ভালপোৱাৰ এক অচিনা অনুভৱ আদি সকলোবোৰ যেন সাধুৰ চকুৰ সন্মুখত ঘূৰি ফুৰিছিল। সাধু ৰামদাসে মনৰ মাজতে ভাবিবলৈ ধৰিলে, এই নিশাটো কিদৰে পাৰ হ'ব? মই নিজকে কিদৰে চম্ভালি ল'ম? সাধুৱে চকু মুদি টোপনি যাবলৈ চেষ্টা কৰিলে, কিন্তু টোপনি কেতিয়াবাই সাধুৰ দুচকুৰ পৰা বহু দূৰ হৈ গৈছিল। অনিতাৰ ভিজা দেহাটো সাধুৰ চকুৰ সন্মুখত বাৰে বাৰে ভাহি উঠিছিল। সাধুৰ হৃদস্পন্দন বাঢ়ি আহিছিল। এই অস্থিৰতাৰ মাজতেই হঠাৎ কোনোবাই কন্দাৰ দৰে শব্দ সাধুৰ কাণত পৰিল। ৰামদাস আচৰিত হৈ পৰিল। তৎক্ষণাৎ উঠি তেওঁ অনিতাৰ কাষলৈ গ'ল। সাধুৱে গৈ দেখিলে যে অনিতাই হুকহুকাই কান্দি আছে। সাধুৱে লাহেকৈ সুধিলে, অনিতা, তোমাৰ কি হৈছে? তুমি কান্দিছা কিয়? ছোৱালীজনীয়ে কপা কপা মাতেৰে উত্তৰ দিলে, বাবা, মোৰ মনৰ মাজত এনেকুৱা কিবা এটা চলি আছে যিটো কথা মই কাকো প্ৰকাশ কৰিব নোৱাৰো। ৰামদাসে বিস্ময়তাৰে অনিতাৰ ফালে চাইছিল। তেওঁ সুধিলে, এনেকুৱা কি কথা যিটো তুমি মোকো প্ৰকাশ কৰিব নোৱাৰা? এনেকুৱা কি ৰহস্য আছে যিটো তুমি মোৰ পৰা লুকুৱাই ৰাখিছা? তেতিয়া অনিতাই মূৰ তল কৰি পুনৰ কান্দিবলৈ ধৰিলে। সাধুৱে সুধিলে, অনিতা, কি হৈছে কোৱা, ক'লেহে মই কিবা সমাধান দিব পাৰিম। তেতিয়া অনিতাই মূৰ তল কৰিয়েই থুকাথুকি মাতেৰে ক'বলৈ ধৰিলে, বাবা, মই ভাল ছোৱালী নহয়। মই বহুত তৃষ্ণাতুৰ। মই পথভ্ৰষ্ট। তাৰ পিছত অনিতাই সেইবোৰ কথা প্ৰকাশ কৰিলে, যি কথা শুনি সাধু ৰামদাসৰ তেজ যেন মুহূৰ্ততে ঠাণ্ডা হৈ পৰিল। অনিতাই ক'বলৈ ধৰিলে, মই কোনো সাধাৰণ ছোৱালী নহয়। মই এটা পথভ্ৰষ্ট আত্মা। এই কথা শুনি ৰামদাসৰ গাৰ নোম শিয়ৰি উঠিল।
আচৰিত হৈ ৰামদাসে ক'লে, আত্মা, এয়া তুমি কি কথা কৈছা? তুমি যে এটা আত্মা, সেই কথা মই কেনেকৈ বিশ্বাস কৰোঁ? অনিতাই তেতিয়া ক'বলৈ ধৰিলে, বাবা, তেন্তে মোৰ কাহিনী আপুনি আৰম্ভণিৰ পৰা শুনক। বহু বছৰ পূৰ্বে মই ৰাণী ৰাধা আছিলোঁ। এজন পুৰুষ আছিল, তেওঁৰ নাম আছিল অৰ্জুন। অৰ্জুনে মোক বিয়া পাতিব বিচাৰিছিল, কিন্তু মই অৰ্জুনক ভাল পোৱা নাছিলোঁ। মোক নিজৰ কৰি পাবলৈ অৰ্জুনে ক'লা যাদুৰ আশ্ৰয় লৈছিল। ক'লা যাদু কৰি সি মোক ফান্দত পেলালে আৰু মোক জোৰ কৰি অৰ্জুনে বিয়াও পাতিলে। কিন্তু মই কেতিয়াও নিজকে অৰ্জুনৰ ওচৰত সঁপি দিব পৰা নাছিলোঁ। মই অৰ্জুনৰ পৰা যিমান পাৰোঁ সিমান দূৰত্ব বজাই চলাৰ চেষ্টা কৰিছিলোঁ। প্ৰথম নিশা যেতিয়া অৰ্জুনে মোৰ লগত শুবলৈ আহিছিল, তেতিয়া মই অৰ্জুনক বাধা প্ৰদান কৰিছিলোঁ। তেতিয়া অৰ্জুন খঙত পাগলৰ দৰে হৈ পৰিছিল। এইদৰে সদায় যেতিয়া অৰ্জুনে মোৰ কাষ চাপিব বিচাৰিছিল, তেতিয়া মই অৰ্জুনৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিছিলোঁ। ফলত মোৰ ওপৰত অৰ্জুনৰ প্ৰচণ্ড খং উঠিছিল আৰু এবাৰ নিশা মই শুই থকা অৱস্থাতে অৰ্জুনে মোক হত্যা কৰিলে। মৃত্যুৰ সময়ত মোক অৰ্জুনে কৈছিল যে তোৰ আত্মাই তেতিয়াহে মুক্তি পাব যেতিয়া তই কোনো পবিত্ৰ পুৰুষ বা সাধুৰ সৈতে সহবাস কৰিবি। আৰু সেইদিন ধৰি মই এইদৰেই মুক্তি বিচাৰি জংঘলৰ মাজে মাজে ঘূৰি ফুৰিছোঁ। অনিতাৰ কথা শুনি ৰামদাসৰ হৃদস্পন্দন আৰু বেছি বাঢ়ি আহিল। এটা সময়ত অনিতাই সাধু ৰামদাসৰ হাতখন খামুচি ধৰি ক'বলৈ ধৰিলে, বাবা, মই আপোনাক মিছা কথা কোৱা নাই। যদি আজি নিশা আপুনি মোক সেই অভিশাপৰ পৰা মুক্ত কৰি নিদিয়ে, তেন্তে মই চিৰজীৱন এইদৰেই জংঘলৰ মাজে মাজে ভ্ৰমি ফুৰিব লাগিব। অনিতাৰ কোমল হাতৰ পৰশ ৰামদাসে অনুভৱ কৰিব পাৰিছিল। সেই স্পৰ্শই ৰামদাসৰ মনত এক শিহৰণ জগাই তুলিছিল। ৰামদাসৰ মন আৰু শৰীৰ কঁপিবলৈ ধৰিলে। ঠিক সেই সময়তেই বাহিৰত এটা প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গ'ল, যেন আৰু কোনোবা ৰামদাসৰ জুপুৰিৰ সন্মুখত উপস্থিত হৈছিল। ৰামদাসে হঠাৎ বহাৰ পৰা উঠি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল। বাহিৰত সেই সময়ত গভীৰ অন্ধকাৰ আছিল। ৰামদাসে জুপুৰি ঘৰটোৰ চাৰিওদিশে চাবলৈ ধৰিলে। অনিতা ৰামদাসৰ পিছে পিছে গৈছিল। হঠাৎ সাধু ৰামদাসৰ সন্মুখত এটা প্ৰকাণ্ড ক'লা ছায়া প্ৰকট হ'ল। এটা ভয়ংকৰ কণ্ঠস্বৰ গৰজি উঠিল, যি এই ছোৱালীজনীক তোৰ ওচৰলৈ পঠিয়াইছে সেইজন ময়েই। আচলতে ক'লা যাদু কৰি অনিতাক যিটো ছায়াই বন্দী কৰি ৰাখিছিল, এইটো সেই ছায়াটোৱেই আছিল। সেই ভয়ংকৰ ছায়াটোৱে উচ্চস্বৰে হাঁহি হাঁহি ক'বলৈ ধৰিলে, সাধু ৰামদাস, এতিয়া তই মোৰ ফান্দত পৰিলি। তই আৰু এতিয়া পলাই সাৰিব নোৱাৰিবি। সাধু ৰামদাসে দীঘলীয়া উশাহ এটা লৈ শান্তভাৱে ক'লে, তোৰ ক'লা যাদুৱে মোৰ ওপৰত কাম নকৰে। তই মোক কি বুলি ভাবিছ? মই এজনী ধুনীয়া ছোৱালীৰ সৌন্দৰ্যত বিভ্ৰান্ত হ'ম বুলি ভাবিছিলি নেকি? যদি সেইদৰে ভাবিছিলি, তেন্তে সেয়া তোৰ ভুল হৈছিল। মই সেই পথত কেতিয়াও খোজ নিদিওঁ। মোৰ পথ অতি পবিত্ৰ। এই কথা শুনি অনিতাই চকু তল কৰিলে। অনিতাৰ দুচকুত লজ্জাবোধ খুব ভালদৰেই ফুটি উঠিছিল। তাৰ পিছত সেই ছায়াটো পুনৰ গৰজি উঠিল, তয়োতো এজন মানুহ, তোৰ মাজতো কাম বাসনা আছে। তই কিদৰে নিজকে সেই বাসনাৰ পৰা ৰক্ষা কৰিবি? তেতিয়া সাধু ৰামদাসে চকু মুদিলে আৰু আকাশৰ ফালে চাবলৈ ধৰিলে। কিছুক্ষণ মৌন হৈ থকাৰ পিছত ৰামদাসে ক'বলৈ ধৰিলে, মই পোহৰ বিশ্বাস কৰোঁ, তোৰ অন্ধকাৰক বিশ্বাস নকৰোঁ। অনিতাৰ দুচকুৰে চকুলো বৈ আহিল। অনিতাই ভাবিবলৈ ধৰিলে, মই সঁচাই সাধুৰ লগত অন্যায় কৰিবলৈ লৈছিলোঁ নেকি? এজন ভাল মানুহক মই চল কৰি ফান্দত পেলাব বিচাৰিছিলোঁ। এইদৰে ভাবি অনিতাৰ চকুলো নিগৰি আহিল। সাধু ৰামদাসে কোমল মাতেৰে ক'লে, অনিতা, তুমি এবাৰ নিজেই নিজকে প্ৰশ্ন কৰা, তুমি কি সঁচাই এইটো মনৰ পৰাই বিচাৰা নেকি? অনিতা, মই কোনো নাৰীক কেতিয়াও বেয়া চকুৰে চোৱা নাছিলোঁ। তেন্তে তুমি মোৰ সন্মান কিয় কাঢ়ি নিব খুজিছিলা? তেতিয়া সেই ক'লা ছায়াটোৱে হাঁহি হাঁহি ক'বলৈ ধৰিলে, এতিয়া বহুত দেৰি হৈ গৈছে সাধু, এতিয়া কোনেও একো কৰিব নোৱাৰে। কিন্তু এইবাৰ অনিতাৰ দুচকুত এটা নতুন আশাৰ কিৰণ ফুটি উঠিছিল। অনিতাই লাহেকৈ মাত লগালে, কোনটো ভুল কোনটো শুদ্ধ মই নাজানো। মই কেৱল মুক্তি বিচাৰোঁ, মই কেৱল শান্তি বিচাৰোঁ। ৰামদাসে উত্তৰ দিলে, অনিতা, তুমি কেৱল নিজৰ আত্মাটোৰ বাবে নহয়, নিজৰ অস্তিত্বৰ বাবে যুঁজ দিব লাগিব। এই যুদ্ধ এতিয়া তোমাৰ যুদ্ধ। অনিতাই এটা গভীৰ উশাহ ল'লে। এইবাৰ অনিতাৰ মনৰ পৰা সকলো ভয় শংকা আঁতৰি গৈছিল। অনিতাই ছায়াটোৰ ফালে চাই ক'লে, হয়, বাবাই ঠিকেই কৈছে, এয়া মোৰ যুদ্ধ। গতিকে এই যুদ্ধ মই নিজেই কৰিম। মোক বেলেগ কাৰো প্ৰয়োজন নাই। অনিতাই চকু বন্ধ কৰি হাত দুখন ওপৰলৈ তুলি ছায়াটোৰ ফালে আগুৱাই গ'ল। যেতিয়াই অনিতাই সেই ছায়াটোক হাতেৰে স্পৰ্শ কৰি দিছিল, তেতিয়া চৌদিশে প্ৰবল বেগেৰে বতাহ বলিবলৈ আৰম্ভ কৰিছিল। সেই ছায়াটোৱে আৰ্তনাদ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এতিয়া অনিতাৰ আত্মা জাগি উঠিছিল। অনিতাই নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি সেই ছায়াটোক নিঃশেষ কৰি পেলালে আৰু মুহূৰ্ততে সেই স্থানত এক অলৌকিক শান্তিয়ে বিৰাজ কৰিলে। যেতিয়া অনিতাই চকু মেলিছিল, তেতিয়া তাই সন্মুখত সাধু ৰামদাসক দেখা পাইছিল। শান্ত আৰু গম্ভীৰভাৱে সাধুৱে অনিতাৰ ফালে চাই আছিল। অনিতাই সাধুৰ ফালে আগুৱাই গৈ ক'লে, বাবা, মোৰ দ্বাৰা এটা ভয়ানক ভুল হ'বলৈ গৈ আছিল। ডাঙৰ ভুল এটাৰ পৰা আপুনি মোক বচালে।
আপোনাৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰম বাবা। তেতিয়া সাধু ৰামদাসে এটা মিঠা হাঁহি মাৰি ক'লে, যোৱা কন্যা, তুমি তোমাৰ জীৱন এতিয়া নতুনকৈ আৰম্ভ কৰাগৈ। অনিতাই শীৰ্ণত কৰি সাধুক প্ৰণাম জনাই সেই জংঘলৰ পৰা ওলাই গ'ল। এতিয়া অনিতাৰ আত্মা মুক্ত। তাই অন্ধকাৰৰ পৰা পোহৰৰ দিশে গতি কৰিলে। প্ৰিয় দৰ্শক, কেতিয়াবা কিছুমান মানুহে ভালদৰেই চলি থকা এটা জীৱন নষ্ট কৰি দিব পাৰে। কোন মানুহে কি ৰূপত আহি আপোনাক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিব পাৰে তাৰ কোনো নিশ্চয়তা নাই। সেইবাবে কেতিয়াও কোনো অচিনাকি মানুহক সহজতে বিশ্বাসত নল'ব। এই কাল্পনিক কাহিনীটোৰ পৰা আপুনি বাৰু কি শিকিলে? আপোনাৰ মতামত কমেণ্টত উল্লেখ কৰি অন্ততঃ 5জনক হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।